নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ভালেই। আপোনালোকক কথা এটা কওঁ বুলি আহিলোঁ দেই। আমাৰ বহুত মাক দেউতাক আছে যি নিজৰ ল'ৰা ছোৱালীক দুখ দিব নিবিচাৰে, হয় নাই বাৰু? মানে দুখটো জাপি দিব নিবিচাৰে, আৰু দুখ থাকিলেও মানে দুখটো দিব নিবিচাৰে। মানে বেলেগৰ ভুৰৰ গাতহে দুখ থাকে, নহয় জানো? কিবা এটা নহ'বলগীয়া হ'ব, আমুকৰ কাৰণে হ'ল, তামুকৰ কাৰণে হ'ল, তেনেকুৱা মন্তব্য আগবঢ়ায়। আৰু নিজৰটো গাত মুঠতে দুখ নাথাকেই, আৰু মুঠতে নিজৰটো একেবাৰে মানে শুদ্ধ, আৰু বেলেগৰ মানে ল'ৰা ছোৱালীবিলাকহে আৰু ভুল, সেনেকুৱাটো হয়। আৰু প্ৰায় কিছুমানৰ কথা কৈছোঁ দেই, সকলোৰে কথা কোৱা নাই। আৰু কিন্তু এটা কথা আকৌ ন, এটা প্ৰাপ্তবয়স্ক হোৱাৰ পিছত যেতিয়া এটা ল'ৰা বা ছোৱালী প্ৰাপ্তবয়স্ক হয়, আৰু তেতিয়া তেওঁলোকক কোনেও মানে জোৰ কৰি সলনি কৰাব নোৱাৰে, হয় নাই বাৰু? তেওঁলোকে যদি নিজেই উপলব্ধিৰে সলনি নহয়, তেওঁলোকক আনে কেতিয়াও সলনিও কৰিব নোৱাৰে, ভালো কৰিব নোৱাৰে, বেয়াও কৰিব নোৱাৰে, হয় নাই বাৰু? কথাটো জনাবচোন। প্ৰায় দেখি থাকোঁ আৰু কিছুমানে মানে নিজৰ দুখত দুখ দিব নিবিচাৰে, আৰু সদায় আনৰ দুখহে দেখে মানে। কিন্তু সেইটো নহয়। এটা বয়সৰ পিছৰ পৰা তেওঁলোকৰ নিজস্ব চিন্তা শক্তি থাকে। আনে তেওঁক ভালো কৰিব নোৱাৰে, বেয়াও কৰিব নোৱাৰে কৰোঁ বুলি, হয় নাই বাৰু? তেওঁ নিজে সেইটো হ'ব লাগিব, তেতিয়াহে হ'ব। ধন্যবাদ।